নমস্কাৰ। এটা বিশেষ অনুৰোধ কৰিছোঁ সেইসকলক যিসকল গাৰ্জেণ্টৰ যিসকল মাক বাপেকৰ ধৰক ক্লাছ 1ৰ পৰা 9-10লৈকে পঢ়া ষ্টুডেণ্ট বা ল'ৰা ছোৱালীৰ গাৰ্জেন তেখেতসকলক এটা বৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতসকলৰ ল'ৰা ছোৱালীক পাৰিলে যিয়ে ধৰ্ম নহওক, যিকোনো ধৰ্মৰ কথা কৈছোঁ, সকলো ধৰ্মৰ গাৰ্জেনকে কৈছোঁ, আধ্যাত্মিক দিশত নিজৰ ভগৱানৰ প্ৰতি ভগৱান যে আছে সেই বিষয়ে অলপ জ্ঞান দিয়ক। নিতৌ পুৱা গধূলি প্ৰাৰ্থনাৰ পৰা আদি কৰি বা গীতা ভাগৱত ৰামায়ণৰ বিষয়ে বা অন্যান্য সাধু কথাৰ কাৰণে কওক, নহ'লে পঢ়িবলৈ শিকাওক। দুনীয়াখন বৰ বেয়ালৈ গৈ আছে, বহুত বেয়ালৈ গৈ আছে, ভাবিব নোৱাৰা বেয়ালৈ গৈ আছে। চাওকচোন, ছ'চিয়েল মিডিয়া খুলিব, মোবাইলটো দিবই লাগিব ল'ৰা ছোৱালীক। মোবাইলটো আপুনি বন্ধ কৰি ৰাখিব নোৱাৰে, কাৰণ ছ'চিয়েল মিডিয়া ইউজ কৰিবই। কিন্তু ভাল বেয়াটো বুজাবলৈ হ'লে আপুনি আধ্যাত্মিক দিশটো ল'ৰা ছোৱালীক জ্ঞান দিব লাগিব, ভগৱানৰ প্ৰতি বিশ্বাস এটা ৰাখাব লাগিব। কাৰণ এনেকুৱা এটা বেয়া চিটুৱেশ্যনলৈ গৈ আছে আমাৰ অসমীয়া সমাজখন, বিশেষকৈ আমাৰ এই কিছুমানে চেচ কৰি পেলাইছে আৰু বেলেগৰ কলা সংস্কৃতিক অনুসৰণ কৰিবলৈ গৈ আমাৰ নিজস্ব হেৰুৱাবলৈ গৈ আছে, চেচ কৰি পেলাইছে। আজিৰ প্ৰজন্মই গোটেই উঠি অহা এতিয়া আহিবলগীয়া প্ৰজন্মটোক শেষ কৰিব ইহঁতি। এই ফটোৱা জাকে গোটেই মোবাইল চাবই নোৱাৰি। আজিকালি আকৌ নতুন নতুন কিবা শাক দে, পাক দে, কিচ দে, নকওঁ আৰু দেই। এইবিলাক ল'ৰা ছোৱালীয়ে মোবাইল চাবই, মোবাইলত এইবিলাক পাবই, নটিফিকেশ্যন আহিবই, এইবিলাক পাবই। সেইকাৰণে এই ভগৱানৰ প্ৰতি বিশ্বাস ৰখাৰ কাৰণে ল'ৰা ছোৱালীক শিকাক, বিশ্বাস কৰাক যে এই পৃথিৱীত ভগৱান আছে। তেতিয়া বেয়া কাম কৰিবলৈ ভয় কৰিব, যিকোনো বেয়া কাম কৰিবলৈ। বাকী ছ'চিয়েল মিডিয়াত ইউজ কৰিবই ল'ৰা ছোৱালীয়ে, সেইটো একো নাই, কৰক, ফেচবুক ইনষ্টাগ্ৰাম চাওক, কিন্তু ভালটো কৰক। এই ফটোৱামি কৰিবলৈ নকৰক যাতে। ধন্যবাদ।